Assalamu alaikum wa rahmatullahi wa barakatuh. Bismillahir Rahmanir Rahim. ডিপ্ৰেছন এংজাইটি বা আমি যেটো হতাশাত ভোগা বুলি কওঁ আসলে হতাশা বা ডিপ্ৰেছন কেতিয়া আহে মানুহৰ যেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ পৰা মানুহ মায়ুস হৈ যায় মানুহে নিজৰ জীৱনৰ পৰা মায়ুস হৈ যায় আৰু সেই বস্তুটোক আমি হতাশাত ভোগা বুলি কওঁ বৰ্তমান সময়ত মেডিকেল সায়েন্সৰ এটা বহুত ডাঙৰ প্ৰচেষ্টা যে এই হতাশাত ভোগাৰ পৰা মানুহ কেনেকৈ নিৰাময় কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন ধৰণৰ দৰব পাতি বেজি পিল এটসেট্ৰা এটসেট্ৰা মানে তোমাৰ উলাই আছে বা আপোনাৰ এই বস্তুৰ ওপৰত ৰিসাৰ্চ চলাই থকা হৈছে আৰু কিছু কিছু সময়লৈকে ইয়াৰ পৰা মানে কামো দেখিবলৈ পোৱা যায় যে এইখিনি অকমান নহয় অকমান কিছু কিছু মানে সুফল দেখিবলৈ পোৱা যায় যে মানুহ পুনৰ ডিপ্ৰেছনৰ পৰা উঠি পেলাই আকৌ এটা মানে সুস্থ জীৱন চলাচল কৰিবলৈ সুস্থভাৱে থাকিবলৈ সক্ষম হৈছে কিন্তু হকিকত ডিপ্ৰেছন বা মায়ুসী মুছলমানৰ কাৰণে নহয় যিজন মুছলমান হ'ব যিজনে আল্লাহৰ ওপৰত ঈমান আনিব সেইজন মানুহৰ কেতিয়াও মায়ুসী নাহে কাৰণ যিজন প্ৰকৃত ঈমান থাকিব যিজনৰ সেইজনে বুজি পাব যে দুনিয়াখন খন্তেকৰ হয় আৰু খন্তেকত যেটো বস্তু ফানা হ'ব আৰু সেই বস্তুটোক লৈ কিছু যদি মই গম পাওঁ যে কিবা এটা বস্তু আছে এই যে মই লগাই থৈছো এই মাইক্ৰোফোনটো মই যদি গম পাওঁ যে 10 মিনিটৰ পাছত এইটো শেষ হৈ যাব ইয়া বেটাৰি নাইকিয়া হৈ যাব এইটো বেয়া হৈ যাব কোনদিন আৰু ইয়াক মই ৰিইউজ কৰিব নোৱাৰিম মই বেলেগ এটা কিনিব লাগিব গতিকে মই এই বস্তুটোক লৈ দুখ নকৰো কাৰণ মই অলৰেডি গম পালোই এটোক মই এতিয়া খজতনে নেৰাখো আৰু ইয়াক খজতনে ৰখা বা ইয়াক ভালদৰে হাজি কাছি ৰখাৰ কাম নাই কাৰণ 10 মিনিটৰ পাছত বেয়া হৈ যাব গতিকে দুনিয়াৰ জীৱনটো তাত ইয়াতকেও বহুত তলৰ উদাহৰণ হয় আখিৰাতৰ তুলনাত আমি যি কবৰ হাসৰ আমাৰ কিয়ামত দেখিবলৈ আছে জান্নাত আছে জাহান্নাম আছে তাৰ তুলনাত একেবাৰে নগণ্য হয় দুনিয়াখন গতিকে দুনিয়াত সামান্য এজন মানুহৰ কাৰণে বা এগৰাকী মানুহৰ কাৰণে বা কেইটামান টকা পইচা কিবা এটা নিজৰ পাবলগীয়া কিবা এটা সপোন বা কিবা এটা বেছিতকে বেছি কিবা এটা পৰীক্ষাৰ কাৰণে এটা ডাঙৰ এন্ট্ৰেন্স বিলাক দিয়ে লছলিবোৰ সুইসাইড কৰে আসলে বস্তুটো বুজিব লাগিব যে ইয়াত আমি কিবা এটা কৰি আছো আমাক কিবা এটা লাগে এজন মানুহ লাগে বা এগৰাকী মানুহ লাগে টোটালি বস্তুটো লাগে ঠিকই আছে কিন্তু বস্তুটো এটা সীমিত সময়লৈকে আছে কাৰণ দুনিয়াখনে ফানা হৈ যাব গতিকে এটা ফানা হ'বলগীয়া বস্তুৰ ভিতৰত আমি আছো যদি যিটো জায়গাত আমি আছো সেই জায়গাটোৱে ধ্বংস হ'ব গতিকে তাৰ ভিতৰৰ কিবা বস্তুক লৈ কিবা মানে আশা কৰা তাক লৈ মায়ুসী হোৱা হতাশাত ভোগাৰ কোনো মানে কাৰণ নাই গতিকে প্ৰকৃত ডিপ্ৰেছন এংজাইটি আপুনি চাব পাৰে ইসলামিক কান্ট্ৰি যিবিলাক থাকে ইসলামিক কান্ট্ৰি বিলাকত ডিপ্ৰেছন এংজাইটিটো কম বিশেষকৈ যিবিলাক মানে আপোনাৰ এথিয়েষ্ট একেবাৰে কোনো আল্লাহ হক বা অন্য যিকোনো এক ৰবক নামানে যে কোনোবা এজন আছে যিজন প্ৰতিপালক হয় সেই তেনেকুৱা মানুহবিলাকহে মানে আটাইতকৈ বেছি এনজাইটি বা ডিপ্ৰেছনত ভোগে তাৰ তেওঁলোকে ভাবি আমাৰ আসল আৰু ইয়াৰ পাছত আৰু বেলেগ একো নাই দুনিয়াতে আমি যিমানখিনি পাৰো কৰিব লাগিব আমাক নিজকে সংস্থাপিত কৰিব লাগিব টকা পইচাৰ পৰা লৈ পেলাই সমগ্ৰ বস্তুখিনি আমি দুনিয়াতে বনাব লাগিব আৰু এই দুনিয়াখনৰ পাছত আমাৰ কাৰণে একোই নাই গতিকে তেখেতসকলৰ কাৰণে ষ্টাৰ্টিং এন্ডিং গোটেই বস্তুখিনি দুনিয়াখন গতিকে দুনিয়াত তেখেতসকলে নিজৰ 100% দিয়ে আৰু নেপালে 100% দিয়াৰ পাছত নেপালে হতাশাত ভোগে বা ডিপ্ৰেছনত যায় কিন্তু মুছলমানে গম পায় আমি গম পাওঁ যে আমাৰ ইয়াৰ পাছত কবৰ আছে আমাৰ কবৰৰ চিন্তা আছে আমাৰ হাসৰৰ চিন্তা আছে আমাৰ সন্মুখত পুলসিৰাত আছে আমাৰ সন্মুখত জাহান্নাম আছে জান্নাত আছে গতিকে আমি গোটেই বস্তুখিনি ক্যালকুলেট কৰি পেলাই দুনিয়াত আমি একদম যেনেকৈ এজন মুছাফিৰ থাকে আলহী আহিলে মানুহৰ লগত কেনেকৈ থাকে আমি আলহীৰ দৰে আছো দুনিয়াৰ বুকুত গতিকে ইমানৱালাৰ কাৰণে ডিপ্ৰেছন নহয় তথাপিও আপোনালোকে মই থাম্বনেল টাইটেল লিখি গম পাইছে যে মই ইয়াত কিবা ওজিফাহে কৈ দিব লৈছো অৱশ্যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এক ওজিফা আছে যদি কোনো মানুহ ডিপ্ৰেছন বা হতাশাত ভোগে নিজৰ জীৱনৰ পৰা হাত হাৰি গৈছে যে এতিয়া মোৰ দ্বাৰা একো নহব মই সফল হ'ব নোৱাৰিম গতিকে তেনেকুৱা মানুহে লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম এই দুআটি 100 বাৰ পঢ়ি পানীত দম কৰিব লাগে মানে পানীত ফুকিয়াব লাগে তাৰ পিছত সেই পানী খাব লাগে প্ৰতিদিনে আপুনি এনেকুৱা ধৰণে আমল কৰক কম সময়ৰ ভিতৰতে আল্লাহ ৰাব্বুল আলামিন আপোনাক এই ডিপ্ৰেছনৰ পৰা নাজাত দিব ইয়াৰ উপৰিও মই আপোনালোকক এটা হাদিস কৈ দিছো যে দুনিয়াখন মুছাফিৰ খানা হয় চাওক এজন মানুহ যদি গোটেই জীৱন অকল কষ্টত ভুগে টকা পইচা ধন দৌলতটো দূৰৰ কথা ভালকে যদি দুমুঠি দুবেলা খাবলৈও নাপায় গোটেই জীৱনটো কষ্টত থাকিলে আনৰ গোলামি কৰিলে নিজৰ সপোন হেপাহ বুলিবলৈ জীৱনটোত একোই নাপালে আৰু সমস্ত জীৱন অকল কষ্টত গুজাৰিলে আৰু সেইজন মানুহ কষ্টত থকাৰ মাজতো আল্লাহ আৰু আল্লাহৰ ৰাসূলক যদি ৰাজি কৰি যায় সন্তুষ্ট কৰি যায় তে সেই মানুহজনক যেতিয়া জান্নাতত এক ডুব দিয়া হ'ব জান্নাতৰ যেটা ফেছলা হ'ব আল্লাহৰ সন্তুষ্টি লৈ দুনিয়াৰ পৰা যোৱাৰ কাৰণে জান্নাতত এক ডুব দিয়াৰ পাছত তেখেতক খোদা হ'ব যে তুমি দুনিয়াত কিবা কষ্ট পাইছা নেকি
তেখেতে ক'ব পাৰে দুনিয়াত একোৱে কষ্ট পোৱা নাই। তাৰমানে ইয়াৰ পৰা কি বুজাই গ'ল, দুনিয়াৰ কষ্ট আৰু জন্নতৰ সুখ কোনো কাৰণত মিল নাখায়। আকৌ তেনেকুৱা ধৰণে যদি এজন মানুহে আল্লাহ আৰু আল্লাহৰ ওচৰক সন্তুষ্ট কৰা নাই, কিন্তু দুনিয়াৰ যিখিনি সুখ পাব লাগিছিলে গোটেই সুখখিনিয়ে পালে, টকা পইচা, ল'ৰা ছোৱালী, বিবি বাচ্চাৰ পৰা লৈ পেলাই যিখিনি বিচাৰিলে মানে চব পালে, কিন্তু আল্লাহক নাৰাজ কৰি গ'ল, সেই মানুহজনৰ যে জাহান্নামৰ ফেচলা হ'ব, জাহান্নামত এক ডুব দিয়া হ'ব, তাৰপিছত ডুব দি পেলাই উঠোৱা হ'ব যে তুমি দুনিয়াত সুখত আছিলা নে দুখত আছিলা, বা দুনিয়াত তুমি কিবা সুখ পাইছিলা নে। তেখেতে ক'ব যে মই আল্লাহৰ কসম খাই কৈছো মই দুনিয়াত থকা অৱস্থাত বিন্দু পৰিমাণৰ সুখো পোৱা নাই। মানে ইমানেই ভয়ংকৰ হয় জাহান্নামৰ আযাব। এক ডুব দিয়াৰ পিছত দুনিয়াৰ জীৱনৰ চব সুখ পাহৰি যাব। গতিকে দুনিয়াৰ দুখ আখিৰাতৰ দুখৰ লগত কোনো তুলনা নহয়, আৰু দুনিয়াৰ সুখটো আখিৰাতৰ সুখৰ লগত কোনো তুলনা নহয়। গতিকে ডিপ্ৰেশ্যনৰ যিটো ইলাজ মই দিছো, এই ইলাজটো মানে আল্লাহৰ নবীয়ে কৈ যে আপোনালোকে যদি এটা আমলত আনিব খোজে বা ব্যৱহাৰ কৰিব খোজে কৰিব পাৰে। লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম 100 বাৰ পঢ়ি পানীত ফুক মাৰক বা দম দিয়ক, তাৰপিছত সেই পানী খাবলৈ ধৰক। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।